নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যাই আছোঁ আমি খতৰা মন্দিৰত পাচতি চাব। আৰু এয়া বাইহাত একদম পূৰা হ'লেই চাদৰ মেখেলা পিন্ধি, আৰু এইটো মা। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ এয়া পলাশ বন্ধুসকল, এইবাৰ প্ৰথম আহিছোঁ পাচতি চাব। তাৰমানে তাতে বহুত মানুহ হয় বুলি গম পাওঁ। আহকচোন চাওঁ কিমান মানুহ হয়, বলক। দীপিলা চাওক, খতৰা মন্দিৰ পালো আহি। চাওকচোন কিমান ভিৰ। পালো আহি খতৰা মন্দিৰ। ৰাতিপুৱা বহুত মানুহ নাথাকে, ৰাতিবেলা কাৰণে বহুত মানুহ হয়। আমি পালোঁ আহি খতৰা মন্দিৰ। ইয়াৰ ভিতৰলৈ যাম। চাওক বহুত মানুহ। বলক আমি ভিতৰলৈ যাম। এইখন শৰাই আমি সেৱা কৰিম। এতিয়া সেৱা কৰি উঠিলোঁ। এতিয়া এনেই অলপমান ঘূৰোঁ কি হয়। এইটো পুখুৰীত কাছ আছে। চাওক মন্দিৰৰ পুখুৰী এইটো হয়। কলাখাই মই পূৰা ঘূৰি আছোঁ, কি আছে চাওঁ। আৰু মন্দিৰত আজি আহি ভাল লাগিল। এটা ললি মনত লোৱা নাই, এই তাতে লোৱা কেনে মানুহ। কৰিশ্মা মেম কেনে লাগিল আহি? মজা লাগছে। এইবাৰে ফাৰ্ষ্ট আহি গৈছোঁ। অলপমান এনে বাণিজ্য মেলা আমি ঘূৰি আহোঁ যায়, কেনে লাগে চাওঁ। কি আহিছে বাণিজ্য মেলা ইয়াতে আছে। আৰু এহেঁতে পূৰা আইচক্ৰীম খাই আহি আছে। ইয়াৰ পৰা খাই লওঁ এটা এটা বাতি। তই বোলে আহি কেনে লাগছে? ভাল লাগছে। এইবাৰ প্ৰথম নে কি? অঁ, বাণিজ্য মেলাৰ মানে ঘৰলৈকে জিলাপি লৈ ল'লে। জিলাপি বুন্দিয়া ভুজিয়া পূৰা ইয়াৰ চাওক টোপোলা। পুৰা চেল্ফি ব্যস্ত তাৰমানে।
ক'ৰবাত গেলেও তাৰমানে চেল্ফি 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 অনবৰত চেল্ফি এইয়া চাওক পূৰা চেল্ফি বন্ধুসকল পাছেদি ঘূৰি ফুৰি আহিলেও আজি ব্লগটো ইমানে আছিল যদি আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ